নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে PK's Dream Your Life চেনেললৈ মই স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ মোৰ গ্ৰামাৰ সিৰিজৰ দ্বিতীয়টো এপিসোড, আৰু এই এপিসোডত আমি ডিসকাস কৰিম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে। যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, এপিসোড 1 সকলোৱে চাব পাৰিব। ইয়াৰ ডেসক্ৰিপশন লিংকটো আপোনালোকে পাব লিংকটো। সেই এপিসোডটোত আমি ডিসকাস কৰিছিলোঁ সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়ে, আৰু আজি আমি আৰম্ভ কৰিম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। সো ফ্ৰেন্ডছ, আহকচোন আমি আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকে গম পাব লাগিব হাউ টু ডু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স, অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স আমি কেনেকৈ কৰিম। টেন্স এটা কৰিবৰ কাৰণে আমাক বিশেষকৈ দুটা বস্তুৰ প্ৰয়োজন হয়। এটা হৈছে হেল্পিং ভাৰ্ব আৰু আনটো হৈছে মেইন ভাৰ্ব। হেল্পিং ভাৰ্ব হৈছে সেইখিনি যিখিনিয়ে মেইন ভাৰ্বটোক সহায় কৰে। ঠিক আছে। সো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কৰিবৰ কাৰণে আমাক বিশেষকৈ তিনিটা হেল্পিং ভাৰ্বৰ প্ৰয়োজন হয়। সেইকেইটা হৈছে এম, ইজ আৰু আৰ। এই তিনিটাৰ ভিতৰত যিকোনো এটা আমি বাক্যটোত ব্যৱহাৰ কৰোঁ, আৰু যিটো মেইন ভাৰ্ব থাকে সেই মেইন ভাৰ্বটোৰ লগত আমি ING যোগ কৰি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কৰোঁ। ফৰ এক্সাম্পল, আপোনালোকে দেখা পাইছে হি ইজ প্লেয়িং ক্ৰিকেট। এই বাক্যটোত অৰ্থটো হৈছে যে তেওঁ ক্ৰিকেট খেলি আছে। তাত হি থকাৰ বাবে আমি তাত হেল্পিং ভাৰ্ব ইজ ব্যৱহাৰ কৰিছোঁ, আৰু খেলি আছে খেলাৰ ইংৰাজীটো প্লে, তাত আমি সেই মেইন ভাৰ্বটোৰ লগত INGটো ব্যৱহাৰ কৰিছোঁ, আৰু হি ইজ প্লেয়িং ক্ৰিকেট প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ এটা বাক্য হৈছে। ঠিক আছে। গতিকে আমি আগবাঢ়িছোঁ নেক্সট পৰ্যায়লৈ। এম, ইজ, আৰ এই তিনিটা হেল্পিং ভাৰ্ব আমিনো কেতিয়া ব্যৱহাৰ কৰিব লাগে? বন্ধুসকল মন কৰিব, যদিহে বাক্যটোত ছাবজেক্টটো আই থাকে তেতিয়াহ'লে আইৰ লগত আমি এম ব্যৱহাৰ কৰোঁ, আৰু যদিহে ছাবজেক্টটো উই, ইউ বা দে থাকে তেতিয়াহ'লে সেইকেইটাৰ লগত আমি হেল্পিং ভাৰ্ব আৰ ব্যৱহাৰ কৰোঁ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সলৈ। আৰু যদিহে ছাবজেক্টটো হি, শ্বি, ইট বা এটা নাম থাকে তেতিয়াহ'লে আমি তাৰ লগত ইজ ব্যৱহাৰ কৰোঁ। এক্সাম্পল আপোনালোকে মন কৰক। প্ৰথম এক্সাম্পলটো আপোনালোকে মন কৰক, আই এম ৰাইটিং আ পয়েম। মই এটা কবিতা লিখি আছোঁ। তাত আই আছে বাবে ছাবজেক্টটো আমি তাত হেল্পিং ভাৰ্ব এম ব্যৱহাৰ কৰিছোঁ, আৰু ৰাইট ভাৰ্বটোৰ লগত আমি ING যোগ কৰিছোঁ। আই এম ৰাইটিং আ পয়েম। নেক্সট এক্সাম্পলটো চাওক, উই আৰ ৱাটছিং টিভি। আমি এতিয়া টিভি চাই আছোঁ। তাত উই ছাবজেক্টটোৰ লগত আমি আৰ ব্যৱহাৰ কৰিছোঁ, আৰু ৱাটছ তাৰ লগত আমি ING ব্যৱহাৰ কৰিছোঁ। নেক্সট এক্সাম্পলটো মন কৰক, নমিতা ইজ ছিংগিং এ ছং। চ' নমিতাটো হৈছে এটা নাম, সেইবাবে আমি তাৰ লগত ইজ ব্যৱহাৰ কৰিছোঁ, আৰু ছিং ভাৰ্বটোৰ লগত আমি ING লগাই প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কৰিছোঁ। আই এম ৰাইটিং এ পয়েম, উই আৰ ৱাটছিং টিভি, নমিতা ইজ ছিংগিং আ ছং। ঠিক আছে। আমি আগবাঢ়িছোঁ আমাৰ নেক্সট পৰ্যায়লৈ, ইউচেজ অফ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স, অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সটো আমি কেতিয়া কেতিয়া ব্যৱহাৰ কৰোঁ। মন কৰিব, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰাৰ প্ৰথম নিয়মটো হৈছে একশ্যন গোয়িং অন এট দ্য টাইম অফ স্পিকিং। কথাটো কৈ থকাৰ সময়ত যদি কিবা এটা কাম চলি আছে, সেই কামটো বুজাবৰ কাৰণে আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, দ্য বেবী ইজ স্লিপিং, অৰ্থাৎ কেঁচুৱাটো শুই আছে। আমি কথাটো কৈ থকাৰ সময়ত কেঁচুৱাটো শুই আছে, গতিকে আমি তাত প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিছোঁ। দ্য বেবী তাৰ লগত আমি ইজ ব্যৱহাৰ কৰিছোঁ, আৰু শুই আছে শ্লিপ ভাৰ্বটোৰ লগত আমি ING ব্যৱহাৰ কৰিছোঁ। দ্য বেবী ইজ শ্লিপিং। ঠিক আছে। আগবাঢ়িছোঁ আমি দ্বিতীয়টো নিয়মলৈ। বন্ধুসকল, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স অকল বৰ্তমান চলি থকা কামৰ ক্ষেত্ৰতে ব্যৱহাৰ নহয়। কেতিয়াবা ভৱিষ্যতে কিবা এটা হ'ব খুব সোনকালে, সেইটো বুজাবৰ কাৰণেও আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰোঁ। একশ্যন ডেট উইল টেক প্লেচ ইন দ্য নিয়াৰ ফিউচাৰ। ঠিক আছে। এক্সাম্পলটো মন কৰক, আই এম গোয়িং টু গুৱাহাটী টুমৰো। মই কাইলৈ গুৱাহাটীলৈ যাম। কাইলৈ যাম, কামটো বৰ্তমান চলি থকা নাই, কিন্তু তাত আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিছোঁ। আই এম লগাইছোঁ আৰু গোৰ লগত ING লগাইছোঁ। ঠিক আছে। নেক্সট এক্সাম্পলটো চাওক, দে আৰ গোয়িং টু ষ্টাৰ্ট দ্য মেটছ। তেওঁলোকে খেলখন আৰম্ভ কৰিব বা আৰম্ভ কৰিবলৈ লৈছে। বৰ্তমান চলি থকা নাই, কামটো হ'বহে আৰম্ভ, কিন্তু তাত আমি কি কৰিছোঁ, আৰ লগাইছোঁ দেৰ লগত, আৰু গোয়িং ভাৰ্বৰ লগত ING লগাইছোঁ, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কৰিছোঁ।
ঠিক আছে গতিকে আমি দুটা ইউজেছ পাইছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা হৈছে একশ্যন গোয়িং অন এট দ্য টাইম অফ স্পিকিং কথাটো কৈ থকাৰ সময়ত কামটো চলি থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি ব্যৱহাৰ কৰোঁ আৰু একশ্যন ডেট উইল টেক প্লেচ ইন দ্য নিয়াৰ ফিউচাৰ খুব সোনকালে কাম এটা হ'ব বুলি বুজালে আমি তাতো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আমি আগবাঢ়িছোঁ আনটো পৰ্যায়লৈ নেগেটিভছ অফ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ নেগেটিভছ আমি কেনেকৈ কৰিম নহয় বুজোৱা বাক্যবিলাক আমি কেনেকৈ কৰিম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ঠিক আছে ইটছ ভেৰি চিম্পল ৰুলটো মাত্ৰ ফ'ল' কৰক যে এম ইজ আৰ এই হেল্পিং ভাৰ্বকেইটাৰ পিছত যদি নট পঢ়োৱাওঁ তেতিয়াই আমি তাৰ নিগেটিভ কৰিব পাৰিম ফাৰ্ষ্ট এক্সাম্পলটো মন কৰক যে হি ইজ নট শ্লিপিং তেওঁ শুই থকা নাই নহয় বুজাইছে গতিকে তাত আমি কি কৰিছোঁ ইজৰ পিছত নট এটা লগাই দিছোঁ তাৰপিছত আমি ভাৰ্বৰ আই এন জিটো লগাইছোঁ ঠিক আছে হি ইজ নট শ্লিপিং নেক্সট এক্সাম্পলটো উই আৰ নট গোয়িং টু প্লে টুডে যে আজি আমি নেখেলোঁ এইটো কামটো ভৱিষ্যতে হ'ব কিন্তু তাত আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বহুৱাইছোঁ নেখেলোঁ নহয় বুজোৱা বাক্যত নিগেটিভ চেণ্টেন্স গতিকে তাত আৰৰ পিছত আমি নট লগাইছোঁ ঠিক আছে উই আৰ নট গোয়িং টু প্লে টুডে নিশ্চয় এইটো বুজি পাইছে আপোনালোকে ছেকেণ্ড আমি আন এটা কথালৈ আগবাঢ়িছোঁ যে ইণ্টাৰগেটিভছ অফ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স নিগেটিভ আমি বুজি পালোঁ এফাৰ্মেটিভ আমি বুজি পালোঁ প্ৰশ্নবোধক বাক্য কেনেকৈ কৰা হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত একেবাৰে সহজ আগত আমি ইজটো ছাবজেক্টৰ পিছত লগাইছিলোঁ বা এম ইজ আৰ এই হেল্পিং ভাৰ্বকেইটা ছাবজেক্টটোৰ পিছত ব্যৱহাৰ কৰিছিলোঁ হি ইজ শ্লিপিং বুলি কৈছিলোঁ এতিয়া মন কৰক নিগেটিভ কৰিবৰ কাৰণে তাৰ পিছত নট লাগে এম ইজ আৰৰ পিছত আৰু ইণ্টাৰগেটিভছ কৰিবৰ কাৰণে প্ৰশ্নবোধক বাক্য কৰিবৰ কাৰণে এম ইজ আৰ কেইটা বাক্যটোৰ প্ৰথমত বহে ঠিক আছে এক্সাম্পলটো মন কৰক যে ইজ মৃদু কুকিং ফিছ মৃদুৱে মাছ বনাই আছে নেকি প্ৰশ্ন এটা সুধিছোঁ সেইকাৰণে মৃদুৱে মাছ বনাই আছে বুলি কোৱা হ'লে আমি লিখিলোহেঁতেন মৃদু ইজ কুকিং ফিছ প্ৰশ্ন হৈছে সেইকাৰণে আমি ইজটো মৃদুৰ আগলৈ লৈ গৈছোঁ ঠিক আছে বুজি পাইছা নিশ্চয় ছেকেণ্ড এক্সাম্পলটো চাওক আৰ ইউ গোয়িং টু ভিজিট দ্য ডক্টৰ তুমি ডক্টৰক লগ কৰিবা নেকি বা ভিজিট কৰিবা নেকি ডক্টৰক সেইটো প্ৰশ্ন কৰিছোঁ কাৰণে আৰটো ইউ ছাবজেক্টটো আগত বহুৱাই দিছোঁ আৰ ইউ গোয়িং টু ভিজিট দ্য ডক্টৰ নিশ্চয় বুজি পাইছে আপোনালোকে আগবাঢ়িছোঁ আমাৰ WH কুৱেশ্যনলৈ যে মানে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ WH কুৱেশ্যনখিনি আমি কেনেকৈ কৰিব লাগে ঠিক আছে চ' তাৰ নিয়মটো একেবাৰে সহজ আমি যেনেকৈ এতিয়া ইণ্টাৰগেটিভছত আমি বুজি পালোঁ যে ছাবজেক্টৰ আগত এম ইজ আৰকেইটা বহে WH কুৱেশ্যনত প্ৰথমতে WH শব্দটো বহে তাৰপিছত এম ইজ আৰ বহে তাৰপিছত ছাবজেক্টটো বহে সেইটোৱে নিয়মটো একেবাৰে চিম্পল এক নম্বৰ এক্সাম্পলটো আপোনালোকে মন কৰক ৱেৰ আৰ ইউ গোয়িং তুমি ক'লৈ যোৱা বা ক'লৈ গৈ আছা ঠিক আছে চ' কামটো চলি আছে সেইটো বুজাবৰ কাৰণে আমি তাত কণ্টিনিউৱাছ টেন্সৰ কুৱেশ্যন কৰিছোঁ WH কুৱেশ্যন ক'লৈ যোৱা বুলি কোৱাৰ কাৰণে ৱেৰটো লগাইছোঁ তাৰপিছত আমি আৰ লগাইছোঁ তাৰপিছত আমি ছাবজেক্টটো লিখিছোঁ তাৰপিছত ভাৰ্বৰ লগত আই এন জি লগাইছোঁ ঠিক আছে চ' ৱেৰ আৰ ইউ গোয়িং ঠিক আছে নেক্সট এক্সাম্পলটো মন কৰক হোৱাট ইজ হি ডুইং হিয়াৰ তেওঁ ইয়াত কি কৰি আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য প্ৰথম হোৱাট লগাইছোঁ তাৰপিছত ইজ লগাইছোঁ ঠিক আছে নেক্সট এক্সাম্পলটো মন কৰক হোৱাট আৰ ইউ গোয়িং টু ডু তুমি কি কৰিবা তুমি এতিয়া কি কৰিবা বা তুমি কি কৰিবা ঠিক আছে তাত আমি হোৱাটৰ পিছত আৰ লগাইছোঁ মন কৰিব কিছুমানত আমি ইজ লগাইছোঁ কিছুমানত আৰ লগাইছোঁ ৱাই কিয় লগাইছোঁ এই এম ইজ আৰ কোনটো বহিব সেইটো ডিপেণ্ড কৰিছে কিন্তু সেই ছাবজেক্টটোৰ ওপৰতে প্ৰথম এক্সাম্পলটোত ছাবজেক্টটো ইউ আছে তাৰ কাৰণে তাত আমি আৰ বহুৱাইছোঁ নেক্সটটোত ছাবজেক্টটো আছে হি তাৰ বাবে আমি ইজ বহুৱাইছোঁ আৰু 3 নম্বৰটোতো ছাবজেক্টটো ইউ আছে বাবে আমি তাৰ লগত আৰ বহুৱাইছোঁ ঠিক আছে চ' WH কুৱেশ্যন আমি কেনেকৈ কৰিম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ প্ৰথম WH শব্দটো বহুৱাম তাৰপিছত আমি ছাবজেক্টটো চাই পেলাই এম বহিবনে ইজ বহিবনে আৰ বহিব কনফাৰ্ম কৰিম সেই এম ইজ আৰ কেইটা বহাম কোনটো বহে তাৰপিছত আমি ছাবজেক্টটো বঢ়াম তাৰপিছত আমি ভাৰ্বৰ লগত আই এন জি লগাম ঠিক আছে আশা কৰিছোঁ নিশ্চয় আপোনালোকে বুজি পাইছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো
আৰু ডিটেইলছত বুজাবলৈ মই চেষ্টা কৰিম পিছত আপোনালোকে যদি ছাজেষ্ট কৰে ইয়া আপোনালোকৰ কিবা যদি সুধিবলগীয়া থাকে তেতিয়া নিশ্চয় প্ৰশ্ন কৰিব আৰু যদি আপোনালোকে সঁচাকৈ ভিডিঅ'টো ভাল পাইছে আৰু কাৰোবাৰ কাৰণে যদি প্ৰয়োজনীয় বুলি ভাবিছে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে হওক বা বন্ধুৰ কাৰণে হওক তেতিয়াহ'লে আপোনালোকে নিশ্চয় মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আশা কৰিছোঁ আপোনালোকে কমেণ্টৰ জৰিয়তে মোলৈ বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াব যে মই ভিডিঅ'খিনি কেনেকৈ আগুৱাই নিম সকলোলৈকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে আৰু হেভ এ নাইচ ডে থেংক ইউ